নমস্কাৰ বন্ধুসকল, আহক আৰম্ভ কৰোঁ। অসমত কেনেকুৱা পৰিস্থিতি, আপোনালোকৰ সময়খিনি নষ্ট নকৰোঁ, প্লিজ 1 মিনিট সময় দিব। আজিৰ গুড নিউজ, আমাৰ অসমত মহিলাসকলক সুৰক্ষা দিয়াৰ কাৰণে আমাৰ অসমত আহিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াই এটা এপছ মুকলি কৰিছিল বৰষা নামেৰে। নেক্সট, আপোনালোকৰ মোবাইলত যদি 5G ইণ্টাৰনেট আছে তেন্তে লাভ কৰিব পাৰিব আনলিমিটেড ইণ্টাৰনেট, জিঅ'ৰ নিচিনা অফাৰ দিলে। নেক্সট, অনলাইন শ্বপিং। আপুনি বাৰু বেছিকৈ অনলাইন শ্বপিং কৰি ভাল পায় নেকি? কিন্তু শুনি লওক, আজিকালি হয়তো আপুনি জানে অনলাইনত কেৱল কাপোৰ কানি, ইলেক্ট্ৰনিক সামগ্ৰী আদি এইবোৰেই নাপায়। প্ৰায় শাক চব্জিৰ পৰা নিমখ, তেল, পিঁয়াজ এই আদি সকলোবোৰ অৰ্ডাৰ কৰিব পাৰি। বিশেষ এটা ভাল খবৰ, জিঅ' মাৰ্টৰ পৰা এই সকলোবোৰ বস্তু 60% অফ প্ৰদান কৰিছে। যদি আপোনালোকে নিব খুজিছে তেন্তে হোৱাটছআপ নাম্বাৰ থাকিব, পঠাই দি ক'লেই হ'ল। অৰ্থাৎ এনেকৈ যোগাযোগ কৰিব পাৰিব। গতিকে থেংক ইউ জিঅ' মাৰ্ট কোম্পানীকে। নেক্সট, শুনিলোঁ ক্লাছ 6ৰ ওপৰলৈকে গণিত আৰু বিজ্ঞানত এই গোটেইখিনি ইংৰাজীত হৈ গ'ল। আকৌ শুনিলোঁ ৰূপ জ্যোতিষ নামৰ এজন ব্যক্তিয়ে তাজমহল ভাঙি দিব খুজিছে। তেন্তে আপোনালোকৰ কি মতামত কমেণ্ট কৰি জনাব। থেংক ইউ।